আপুনি গম নোপোৱাকৈ আপোনাৰ ব্লাড সুগাৰ লেভেলটো বহুত বাঢ়ি থাকিব পাৰে। আপোনাৰ ব্লাড সুগাৰ লেভেল কিমান আছে জানিবৰ বাবে এই মাত্ৰ 3টা টেষ্টে সাফিচিয়েন্ট হয়। আৰু এই 3টা টেষ্ট মই আজি আপোনাক এই ভিডিঅ'টোত সিম্পলকৈ বুজাই দিম। প্ৰথমতে আমি চাওঁ যে ব্লাড সুগাৰ মানে কি হয়। আমাৰ শৰীৰত যিমান তেজ আছে, তেজত যোনটো গ্লুকোজ থাকে তাৰ পৰিমাণটো যোনটো হয় হেতুকে ব্লাড সুগাৰ বুলি কয়। আমি যিকোনো খাদ্য যেতিয়া খাওঁ সেই খাদ্যটো আমাৰ শৰীৰত গ্লুকোজলৈ কনভাৰ্ট হৈ যায় আৰু এই গ্লুকোজেই হৈছে আমাৰ শৰীৰৰ শক্তি। এই গ্লুকোজ লেভেলটো যেতিয়া নৰ্মেল থাকে তেতিয়া ঠিকে চলি থাকিব, কিন্তু যদি জোখতকৈ বাঢ়ি যায় বা জোখতকৈ যদি কমি যায় তেতিয়া আমি মেডিকেল ভাষাত হেতুক ডায়াবেটিস বুলি কওঁ বা সুগাৰ হৈছে বুলি কওঁ। আৰু এনেকৈ যদি ডায়াবেটিস বা সুগাৰ বহু দিনৰ পৰা হৈ থাকে, বহু বছৰৰ পৰা হৈ থাকে, তেতিয়াহ'লে আপোনাৰ শৰীৰৰ অংগবিলাক লাহে লাহে ডেমেজ হ'বলৈ ধৰে। যেনে আপোনাৰ হাৰ্টৰ ডেমেজ হ'ব পাৰে, কিডনি ডেমেজ হ'ব পাৰে, চকু ডেমেজ হ'ব পাৰে। সেইবাবে সুগাৰটো আমি অকণমান চিৰিয়াছলি ল'ব লাগে। আৰু আমাৰ এই 3টা টেষ্ট বহুত ইম্পৰ্টেণ্ট হয়। ফাৰ্ষ্ট টেষ্টটোৰ বিষয়ে কওঁ। ফাৰ্ষ্ট টেষ্টটো হৈছে ফাষ্টিং ব্লাড সুগাৰ, যোনটোক শ্বৰ্ট ফৰ্মত FBS বুলি কোৱা হয়। এইটো আটাইতকৈ বেছিক আৰু কমন যোনটো ব্লাড টেষ্ট হয় ব্লাড সুগাৰৰ কাৰণে। এইটো টেষ্ট কেনেকৈ কৰোঁ? সাধাৰণতে 8-10 ঘণ্টামানৰ ফাষ্টিঙৰ পিছত এই ব্লাড চেম্পলটো লোৱা হয়। ৰাতি যোনখিনি আপুনি ফাষ্টিং কৰিলে আৰ্লি মৰ্নিং আহি খালী পেটত আপুনি ব্লাড টেষ্টটো দি দিলে। ইয়াত আমি গম পাওঁ যে আমাৰ শৰীৰে খাদ্য নোহোৱা অৱস্থাত যেতিয়া ফাষ্টিং ষ্টেটত থাকে সুগাৰটো কেনেকৈ হেণ্ডেল কৰে আমি সেইটো গম পাওঁ। ইয়াতে মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা এটা কথা কওঁ আপোনালোকক যে যেতিয়া আমি ফাষ্টিং ব্লাড সুগাৰ কৰিবলৈ আহোঁ, বহুতে কি কৰে যে আগদিনা খাদ্যটো অলপ কমকৈ খাই দিয়ে, যে কাইলৈ মই টেষ্ট কৰিমেই দেখোন, আজি অকণমান কমকৈ খাই লওঁ। তেনেকুৱা যদি কৰে তেতিয়া আপোনাৰ হয়তো ৰিপৰ্টটো বা ৰিজাল্টটো অলপ ডিফাৰেণ্ট আহিব পাৰে। সেইকাৰণে সদায় মন কৰিব যে আপুনি যোনটো নৰ্মেল ডায়েট কৰে, যোনটো ডেইলি ডায়েট কৰে, ডেইলি যেনেকৈ খায় তেনেকেই খাব, নেক্সট ডে টেষ্টটো কৰিব, তেতিয়া আপোনাৰ ৰিজাল্টটো সঠিককৈ আহিব। নৰ্মেল ভেলুজ কিমান হয়? যদি ভেলুটো 100 বা 100তকৈ তলত থাকে তেতিয়া আমি নৰ্মেল বুলি কওঁ। 100 পৰা 125ৰ ভিতৰত যদি থাকে তেতিয়া এইটো আমি প্ৰি ডায়েবেটিক বুলি কোৱা হয়। আৰু 125তকৈ যদি বেছি থাকে তেনেহ'লে পেচেণ্টজনৰ ডায়েবেটিছ হ'ব পাৰে, আমি সেইটো কনফাৰ্ম কৰিব লাগিব। এতিয়া 2 নম্বৰ টেষ্টটোৰ কথা কওঁ। সেইটো হয় পোষ্ট প্ৰেণ্ডিয়েল ব্লাড সুগাৰ, যোনটোক শ্বৰ্ট ফৰ্মত PPBS বুলি কোৱা হয়। এইটো কি হয়? এইটো খাদ্য খোৱাৰ পিছত কৰা টেষ্ট হয়। কেতিয়া কৰোঁ আমি? আপুনি যেতিয়া খাদ্য খালে তাৰ পৰা 2 ঘণ্টাৰ পাছত ব্লাড চেম্পলটো লোৱা হয়। আৰু এইটো মন কৰিব যে 2.5 ঘণ্টাতকৈ বেছি পাৰ হৈ যাব নালাগে। এইখিনিতো মই আপোনাক কওঁ, মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। আপুনি যেতিয়া ব্লাডটো দিয়ে বা খাদ্যটো খায়, সেইটো আপুনি নৰ্মেল যোনটো ডেইলি খোৱা খাদ্য মিলটো যোনটো হয়, সেই ডেইলি নৰ্মেল ডায়েটটো খাব লাগে, তেতিয়া আপোনাৰ ৰিপৰ্টখিনি সঠিককৈ আহিব। এতিয়া যদি আপুনি কিবা অকণমান বিস্কুট 2খনমান খাই ল'লে, তাৰপৰা টেষ্টটো কৰি দিলে, তেতিয়া হয়তো আপোনাৰ ৰিপৰ্টটো একজেক্ট নাহিব। ইয়াত নৰ্মেল ভেলুজখিনি কিমান হয়? আমি যদি 140তকৈ তলত থাকে সেইটো নৰ্মেল বুলি কওঁ। 140ৰ পৰা 199, 199লৈকে সেইখিনি প্ৰি ডায়েবেটিছ কেটেগৰীত থাকে। আৰু যদি 200তকৈ ওপৰত আহি যায় তেনেহ'লে সেইটো ডায়েবেটিছ বুলি কোৱা হয়। এই টেষ্টটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, আমাৰ আৰ্লি ডায়েবেটিছ যাৰ আছে সেইটো ডিটেক্ট কৰিবৰ কাৰণে। এতিয়া কওঁ আপোনাৰ 3 নম্বৰ ব্লাড টেষ্টটো। সেইটো হৈছে HbA1c। এইটো খুব ইম্পৰ্টেণ্ট ব্লাড টেষ্ট হয়। এই টেষ্টটো কি কৰে আপোনাৰ লাষ্ট 3 মাহৰ যোনটো ব্লাড সুগাৰ লেভেল আছিলে আপোনাৰ শৰীৰৰ, তাৰ এভাৰেজ এটা কৰি উলিয়াই দিয়ে। এই টেষ্টটোৰ এডভান্টেজ কি হয়? এটা হ'ল আপোনাৰ কোনো ফাষ্টিং বা খাদ্যৰ লগত কোনো কানেকশ্যন নাই, সেইকাৰণে আপোনাৰ যোনটো খাদ্যৰ লগত সুগাৰ লেভেল আপ ডাউন হয়, এই টেষ্টত আমাৰ সেইবিলাক এফেক্ট নকৰে, আমি সেইটো ৰুল আউট কৰি দিলোঁ। 2 নম্বৰ হ'ল এইটো আপোনাৰ লাষ্ট 3 মাহৰ যোনটো সুগাৰ লেভেল, আপোনাৰ শৰীৰে সুগাৰটো কেনেকৈ হেণ্ডেল কৰিছে তাৰ এটা এভাৰেজ ভেলু এটা দি দিয়ে। সেইকাৰণে আমি গম পাওঁ যে ডায়েবেটিছটো কণ্ট্ৰলটো হৈছে নাই। তো এই টেষ্টটোৱে আমাক ডায়েবেটিছ মনিটৰিং বা কণ্ট্ৰলিঙত সহায় কৰে। এইটো টেষ্টৰ নৰ্মেল ভেলুজ কিমান হয়? যদি 5.6তকৈ তলত থাকে তেতিয়া সেইটো নৰ্মেল বুলি কোৱা হয়। 5.6ৰ পৰা 6.4 মানলৈকে সেইটো প্ৰি ডায়েবেটিছ, আৰু 6.5ৰ ওপৰত যদি গুচি যায় তেতিয়াহ'লে সেইটো ডায়েবেটিছ। এতিয়া আপোনালোকে গম পালে যে 3টা ইম্পৰ্টেণ্ট ব্লাড সুগাৰ টেষ্ট কি হয়। চিম্পল হয় টেষ্টকেইটা কৰিবলৈ, আৰু যদি আপুনি এইটো টেষ্ট কৰে বা আপোনাৰ সুগাৰ ধৰা পৰে
তেনেহ'লে আপোনাৰ হয়তো লাইফ লং যোনটো এটা আপোনাৰ ছুগাৰ বা ডায়েবেটিছৰ বাৰ্ডেন থাকে বা আপোনাৰ অৰ্গেন ডেমেজ হোৱাৰ সম্ভাৱনা থাকে, সেইখিনি আপুনি বহুতখিনি কণ্ট্ৰল কৰিব পাৰে। আপোনাৰ লাইফটো ভালে যাব, হেল্ডি হৈ যাব। খালি এইখিনিতে আৰু এটা কথা কৈ দিছোঁ যে আপোনালোকে ছেল্ফ ডায়েগনচিছ বা ছেল্ফ ট্ৰিটমেণ্ট নকৰিব। আপোনালোকে টেষ্টখিনি কৰক। টেষ্ট কৰাৰ পিছত যেতিয়া ভেলুটো পালে যে আপোনাৰ হয়তো ডায়েবেটিছ ওলাব পাৰে বা নোলায়, তেতিয়া আপুনি আপোনাৰ পচন্দৰ ডক্টৰৰ লগত ডিছকাছ কৰিব, ৰিপৰ্টছখিনিৰ লগত লৈ ডিছকাছ কৰিব যে নেক্সট কি কৰিব লাগিব। তেতিয়া আপোনাক ডক্টৰে গাইড কৰি দিব। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে আপুনি শ্বেয়াৰ কৰি দিব।